নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক মোৰ বিশেষ ক'বলগীয়া কেইটামান কথা কওঁ। মই এজন ছাৰ্ভিচ হোল্ডাৰ হওঁ। লগতে মই এষ্ট্ৰলজি, নিউমলজি, বাস্তু বিশেষ অলপ জ্ঞানো লৈ থৈছোঁ। এই বিষয়ে মই যথেষ্টখিনি আগৰ কাৰণ কিয় এই বস্তুটো আমাৰ ঘৰত আগৰ পৰাই মানে এই জেনেৰেশ্যন বাই জেনেৰেশ্যন চলি আহি আছে। মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাই এই ক্ষেত্ৰত, কিন্তু আমাৰ ঘৰত এইবিলাক চৰ্চা বহু আগৰ পৰাই চলি থাকে কাৰণে মই এই বিষয়ে যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পাৰিছোঁ, মই নিজকে ভাবোঁ। এতিয়া কথা হ'ল, আজিকালি যিবিলাক ছাৰ্ভিচ হোল্ডাৰ, যিবিলাকে চৰকাৰী চাকৰি কৰে, তেওঁলোকক মই খেতি বাতিৰ প্ৰতি ইমান এটা আগ্ৰহ মই দেখিবলৈ পোৱা দেখা নাই। সকলোৱে ভাবে যে মই চাকৰি কৰোঁ, বাছ হৈ যাব। কিন্তু আপোনালোকে এটা ভাবেনে বাৰু, চাকৰিৰ লগতে আপোনালোকে যে খেতিও যে কৰিব পাৰে, আৰু এইটো একো ডাঙৰ কথা নহয়। মই তেনেকৈ বহু জেগাত গৈছোঁ, বহু জেগাত দেখিছোঁ চাকৰি কৰে, কিন্তু সি যেতিয়া ঘৰলৈ যায় এডাল সূতাও নালাৰে। চাকৰি কৰি আজিৰ পৃথিৱীত কোনো বিশেষ মানুহ ধনী হ'ব পৰা নাই, আৰু কোনো বিশেষভাৱে সুখীও হৈ থাকিব পৰা নাই। মই ভাবোঁ মই এতিয়া চৰকাৰী যিটো চাকৰি কৰি আছোঁ, মই দামী ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব পাৰিম, আৰু মই লোন লৈ এটা ঘৰ বনাব পাৰিম। তাতকৈ অধিক মই একো কৰিব নোৱাৰোঁ, যদিহে মই এক্সট্ৰা ইনকাম নকৰোঁ, খেতি বাতি হওক বা অন্যান্য কিবা ব্যৱসায় বাণিজ্য হওক। এতিয়া কথা হ'ল, আমি সকলোৱে এটা কথা জনা বা নিজে সেই কথাটো ভবা অত্যন্ত প্ৰয়োজন যে আজিকালি সকলো আহাৰ পাতিত ৰাসায়নিক সাৰ, লগতে ঔষধ পাতি এইবিলাক বহুত ব্যৱহাৰ হয়। যদি মই নিজে খেতি কৰি অলপ শাক চব্জি কৰি মই ধুনীয়াকৈ যদি মই সুস্থ হৈ যদি মই অলপ শুদ্ধ শাক চব্জি যদি মই খাব পাৰোঁ, মোৰ দেহাটোৰ কাৰণে ভাল। লগতে মই 2 পইচাও পাম। এতিয়া ব্যৱসায় এটা কৰিবলৈ যাওঁতে আপোনাক প্ৰথমে মানুহ লাগিলে। আৰু এটা কথা, আপোনাৰ যিমানেই বুদ্ধি নাথাকক কিয়, যদিহে আপুনি নিজে খাটিব নোৱাৰে, আপুনি একো কৰিব নোৱাৰে। আপোনাৰ যিমানেই বুদ্ধি নাথাকক, আপুনি যিমানেই টেঙৰ নহওক, আনক ঠগি খাব পাৰিব। সেইটো জানো শুদ্ধ? সেইটো কেতিয়াও শুদ্ধ নহয়। আপুনি খেতি কৰিবলগীয়া হ'লেও আপুনি আনৰ সহায় ল'ব লাগিব। লগতে যদি আপুনি ব্যৱসায় কৰে, তেতিয়া আপুনি আনৰ সহায় ল'ব লাগিব। কিন্তু এটা কথা, সকলো খেতিতে লাগি থাকিব দৰকাৰ নাই। এনেকুৱা কিছুমান খেতি আছে, বাছ আপুনি ৰুই থওক, অকণমান কষ্ট কৰি সি নিজে নিজে হ'ব। ঠিক তেনেকৈ কিছুমান ব্যৱসায় আছে, লিংক লগাই থওক, ধুনীয়াকৈ আপুনি এটা চাইড ইনকাম আপুনি পাই থাকিব। খালি আপুনি মাজে মাজে খা খাব ল'লেই হ'ল। কথা হ'ল, জীৱনত উন্নতি কৰিবলগীয়া হ'লে সেইখিনি কষ্ট কৰিবই লাগিব। নিজকে যদি এজন ছাকচেছফুল মানুহ বনাব বিচাৰিছে, তেন্তে আপুনি সেইখিনি কৰিবই লাগিব। সেইখিনি কি? আপুনি খেতি বাতিও কৰিব লাগিব, আপুনি চাকৰি বাকৰিও কৰিব লাগিব, লগতে আপুনি ব্যৱসায় বাণিজ্যটো আপুনি লাগি থাকিব লাগিব। কি ক্ষতি আছে? আপুনি কষ্ট কৰিছে, আপুনি উন্নতি কৰিব, হয় নহয়? আপুনি উন্নতি কৰি আপুনি জানো আনক দিব? নিদিয়ে। আপুনি আপোনাৰ কাৰণেই কৰক, কমচে কম। কেতিয়াবা পাৰিলে সহায় কৰিব, সহায় কৰাটো ভাল। এই আছিলে মই থুলমূলকৈ ক'লোঁ আজিলৈ। ধন্যবাদ।